হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ' লৈ আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' য'ত নেকি সকলো মানুহে এতিয়া কিন্তু প্ৰচাৰ কৰি আছে বা বহুতে কিন্তু শ্বেয়াৰ কৰি আছে যে এইটো যে বিজেপিয়ে ফ্ৰী ৰিচাৰ্জ দি আছে 749 টকা অৰ্থাৎ 3 মাহ ফ্ৰী। আপোনালোকে এইটো ৰিচাৰ্জ কেনেকৈ লাভ কৰিব বা আপোনালোকৰ মোবাইলত কেনেকৈ এইটো ৰিচাৰ্জ আপোনালোকে এক্টিভ কৰাই ল'ব বা বন্ধু বান্ধৱীসকল ৰিচাৰ্জটো আপোনালোকে কৰিব পাৰিব নে নাই, সঁচা নে মিছা সকলো বস্তু আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিম। বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত নিশ্চয় এনেকুৱাকৈ এটা মেছেজ আহিছে, বহুতে কিন্তু হোৱাটছআপত বা টেলিগ্ৰামত এনেকুৱাকৈ শ্বেয়াৰ কৰি আছে। ইয়াতে কোৱা হৈছে যে বিজেপি বিনামূলীয়া ৰিচাৰ্জ, ঠিক আছে। বংগত বিজেপিৰ প্ৰথম চৰকাৰৰ উদযাপনৰ বাবে মোদীয়ে সকলো ভাৰতীয়কে 749 টকা মূল্যৰ 3 মাহৰ বিনামূলীয়া ৰিচাৰ্জ সুবিধা প্ৰদান কৰিছে। গতিকে তলৰ নীলা লিংকটোত ক্লিক কৰি এতিয়াই আপোনাৰ লাভ কৰক। ইয়াতে কৈ আছে যে এটা লিংক দিয়া আছে, য'ত নেকি আপোনালোকে লিংকটো নিশ্চয় দেখা পাইছে আৰু হোৱাটছআপত এনেকুৱাকৈ কিন্তু বহুতে শ্বেয়াৰ কৰি আছে। এইটো মেছেজ আহি আছে যে আপোনালোকে এইটো লিংকত ক্লিক কৰিলে আপোনালোকে লাভ কৰিব পাৰিব 3 মাহৰ ৰিচাৰ্জ 749 টকা, ঠিক আছে। বন্ধু বান্ধৱীসকল এইটো একচুৱেলি কিন্তু হয় নে নহয়, আপোনালোকে লাভ কৰিব পাৰিব নে নাই, বা যদিও পাৰে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব আৰু কেনেকৈ লাভ কৰিব, সকলো বস্তু আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিম। প্লিজ আপুনি যদি মোৰ চেনেলত নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত এনেকুৱাকৈ এখন হোৱাটছআপত মেছেজ আহিব বা টেলিগ্ৰামত আহিব, তাৰপিছত এনেকুৱাকৈ এটা লিংক পাই যাব। বলক আমি এইটো লিংকত ক্লিক কৰিম আৰু এইটো লিংকত ক্লিক কৰাৰ পিছত কিন্তু এনেকুৱাকৈ আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰফেচলৈ গুচি যাব আৰু এণ্টাৰফেচটো গুচি যোৱাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে, ইয়াতে কিন্তু হিন্দীত আছে। আমি এতিয়া এই এছএমএছত ট্ৰেঞ্চলেশ্যন কৰিম। ইয়াতে দিয়া আছে যে তলত ক্লিক কৰি চাওক আপুনি বিনামূলীয়া ৰিচাৰ্জ পাবনে নাই। ইয়াতে কিন্তু কোৱা হৈছে আপুনি বিনামূলীয়া ৰিচাৰ্জটো পাবনে নাই, যিটো নেকি এটা তলত ক্লিক বক্স আছে, আপোনালোকে তাতে ক্লিক কৰিব লাগিব, ঠিক আছে। এতিয়া আমি তেনেহ'লে তাতে ক্লিক কৰিম, আমি একচুৱেলি ৰিচাৰ্জটো লাভ কৰিব পাৰিম নে নাই এতিয়া আমাক কিন্তু চাব দিছে, ঠিক আছে। বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলতে নিশ্চয় এনেকুৱাকৈ মেছেজ আহিছে আৰু আপোনালোকে ধুনীয়াকৈ কি কৰিব তাতে ক্লিক কৰিব। আপোনালোকে কিন্তু লাইভ প্ৰমাণ মই দেখাই দিম, প্লিজ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব। ইয়াতে ক্লিক নাওত ক্লিক কৰিলে কি হ'ব নহ'ব সকলো বস্তু আজি আমি এইটোত আপোনালোকক লাইভ ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ দেখাই দিম। তাৰ এতিয়া আমাৰ পেজটো লোডিং হৈ আছে, লোডিঙৰ পিছত কিন্তু আমাৰ সন্মুখত এনেকুৱাকৈ আহি গৈছে। নিশ্চয় আপোনালোকে ইয়াতে দেখা পাইছে বন্ধু বান্ধৱীসকল, ইয়াতে কিন্তু আকৌ কিন্তু হিন্দীত আহিছে। আমি এতিয়া ট্ৰেঞ্চলেশ্যন কৰিম হিন্দীৰ পৰা আমি এছএমএছত চাম। আপোনালোকে নিশ্চয় সকলো মানুহকে মই একেবাৰে বস্তুবিলাক সহজত বুজাব চেষ্টা কৰিছোঁ, প্লিজ আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আমি ট্ৰেঞ্চলেশ্যন কৰাৰ পিছত কিন্তু ইয়াতে আমি এতিয়া দেখা পাইছোঁ, ইয়াতে কৈছে যে আপোনাৰ অঞ্চলত, ঠিক আছে, 100তকৈও অধিক লোকে ইতিমধ্যে ফ্ৰী ৰিচাৰ্জ প্ৰক্ৰিয়া কৰিছে। অনুগ্ৰহ কৰি তলত আপোনাৰ ফোন নম্বৰ দিব, ঠিক আছে। আপোনালোকে কিন্তু তলত আপোনাৰ ফোন নম্বৰ দিব দিছে। ইয়াতে কোৱা হৈছে যে 100 মানুহৰ ওপৰতে কিন্তু আপোনাৰ এলেকাত কি বোলে ৰিচাৰ্জটো লাভ কৰিছে। এতিয়া আমি ফোন নম্বৰ দিম আৰু ফোন নম্বৰ দি পেলাই আমি চাম যে এতিয়া আমাৰ কি হয়। আমি ফোন নম্বৰ দিম, ফোন নম্বৰ দি পেলাই আপোনালোকে কি কৰিব ধুনীয়াকৈ ৰিচাৰ্জ নাও অপশ্যনত ক্লিক কৰি দিব, ঠিক আছে। আমি এতিয়া ফোন নম্বৰ দি ৰিচাৰ্জ নাও অপশ্যনত ক্লিক কৰিম আৰু ৰিচাৰ্জ নাও অপশ্যনত ক্লিক কৰাৰ পিছত আমাৰ মোবাইলত ৰিচাৰ্জ হয় নে নাই আমি এতিয়া প্ৰমাণ সহকাৰে ধুনীয়াকৈ চাব পাৰিম। আৰু যদি আমি পেজটো স্ক্ৰলটো অলপ লাহেকৈ ডাউন কৰোঁ আৰু ডাউন কৰাৰ পিছত ইয়াতে কিন্তু বহুত ধৰণৰ কমেণ্ট কৰিছে। কিছুমানে কৈছে 100% সঁচা হয় বা কিছুমানে কৈছে যে থেংক ইউ ভেৰি মাছ, কিছুমানে কৈ আছে যে একচুৱেলি ৰিয়েলি হয়, বিজেপি জিন্দাবাদ। বহুত মানুহে কিন্তু বহুত ধৰণে ইয়াতে কমেণ্ট কৰিছে, ঠিক আছে। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে বহুত ধৰণৰ কমেণ্ট আহি আছে বা কৰিছে। আপুনি যদি কমেণ্ট কৰিব বিচাৰে ধুনীয়াকৈ তলত কমেণ্ট কৰি দিব পাৰে, ইয়াতে ধুনীয়াকৈ নিশ্চয় চাব পাৰিছে। এতিয়া আমি কমেণ্ট কৰিলোঁ বা চালোঁ, ঠিক আছে। এতিয়া আমি স্কুলটো ওপৰৰ ফালে যাম আৰু স্কুল ওপৰৰ ফালে যাই আমি ৰিচাৰ্জ নাও অপশ্যনত ক্লিক কৰিম। ৰিচাৰ্জ নাও অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে যে দুটা অপশ্যন যে ইয়াতে দেখাই দিছে যে প্ৰচেছ ডাটা আৰু আপোনালোকে এই অটো ফ্ৰী ৰিচাৰ্জ। ইয়াতে কিন্তু আপোনালোকৰ 100% বুলি দুটা বক্স আহিছে, ঠিক আছে। দুটা বক্সতে কিন্তু 100% এইটো গ্ৰীণটো আপোনালোকৰ ফুল হ'ব লাগিব, ঠিক আছে। বন্ধু বান্ধৱীসকল এতিয়া আমাৰ এতিয়ালৈকে যে প্ৰচেছত চলি আছে, আমি যে নাম্বাৰ দিলোঁ, নাম্বাৰ দি পেলাই ৰিচাৰ্জ নাও অপশ্যনত ক্লিক কৰিলোঁ, তথাপিতো কিন্তু আমি এতিয়া প্ৰচেছিঙত আছোঁ, ঠিক আছে। বন্ধু বান্ধৱীসকল এতিয়া আমাৰ কি কৰিম, আমি যে একচুৱেলি প্ৰচেছিঙত কিয় আছে ধুনীয়াকৈ আমি স্ক্ৰলটো অলপ
আপলৈ যাম অৰ্থাৎ ওপৰৰ ফালে যাম। ওপৰৰ ফালে যোৱাৰ পিছত আমি ইয়াতে নিশ্চয় কিবা কিবি দেখা পাইছোঁ, আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছোঁ। মই এতিয়া এছামিছত ট্ৰেঞ্চলেশ্যন কৰিছোঁ আৰু এছামিছত ট্ৰেঞ্চলেশ্যন কৰাৰ পিছত আমি ইয়াতে কি দেখা পালোঁ, ইয়াতে কোৱা হৈছে যে যিটো নেকি আপোনালোকৰ অভিনন্দন জনোৱা হৈছে। ঠিক আছে, আপুনি লাভ কৰিছে বিনামূলীয়া মোবাইল ৰিচাৰ্জ 2026। ঠিক আছে, বিনামূলীয়া ৰিচাৰ্জ কেনেকৈ পাব ইয়াতে কোৱা হৈছে। ফ্ৰী ৰিচাৰ্জৰ বাবে তলত সেউজীয়া হোৱাটছআপ বটনত ক্লিক কৰি এটা অফাৰটো আপোনালোকৰ 5টা গ্ৰুপত অৰ্থাৎ আপোনালোকৰ 10টা মানুহক লিংকটো শ্বেয়াৰ কৰিব দিছে। তাৰপিছতে আপোনালোকে ৰিচাৰ্জটো লাভ কৰিব পাৰিব। ঠিক আছে, তাৰপিছত 2 নম্বৰতে কোৱা হৈছে যে হোৱাটছআপ শ্বেয়াৰ কৰি আপোনালোকে এইটো ৰিচাৰ্জ লাভ কৰিব লাগিব, নহ'লে আপোনালোকে ৰিচাৰ্জটো লাভ কৰিব নোৱাৰে। ঠিক আছে বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে যে একচুৱেলি এইটো কি হয়। একচুৱেলি কিন্তু এইটো কিছুমান যিবিলাক হেকাৰ আছে, হেকাৰসকল কিন্তু এইবিলাক কিন্তু এটা ছাজেষ্ট থাকে, য'ত নেকি আপোনালোকক ভুৱা লিংক দিয়ে আৰু লিংকটো দিয়াৰ পিছত কিন্তু আপোনালোকে এইটো লিংকত পগলা হৈ গ'লে ফ্ৰী ৰিচাৰ্জ পাৱাৰ কাৰণে আপোনালোকক পগলা হৈ যায় আৰু পগলা হৈ আপোনালোকে কি কৰে, য'ত নেকি ক্লিক কৰে আৰু ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ নাম্বাৰবিলাক অট'মেটিকলি হেক হৈ যায় আৰু হেক হোৱাৰ পিছত কিন্তু আপোনালোকৰ একাউণ্টৰ পৰা পইচাবিলাক কাটি যায়। ঠিক আছে, এনেকুৱা ফ্ৰী ৰিচাৰ্জৰ কি বোলে আপোনালোকে লোভ নকৰিব বা ফ্ৰী বস্তুত লোভ নকৰিব। ঠিক আছে, এইবিলাক কিন্তু ভুৱা হয়, আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব। আৰু আপোনালোকৰ মোবাইলতো এনেকুৱা মেছেজ বা লিংক আহিছে নেকি? যদি আহিছে প্লিজ কমেণ্ট বক্সত জনাই দিয়ক। বন্ধু-বান্ধৱীসকল, আপোনালোকে কোন বন্ধুৱে আপোনাক এনেকুৱাকৈ শ্বেয়াৰ কৰিছে প্লিজ আপুনি ডাইৰেক্টলি তাক বাধা দি দিয়ক আৰু যাতে এনেকুৱাকৈ শ্বেয়াৰ নকৰে। কাৰণ এইটো শ্বেয়াৰৰ কাৰণে বা আপোনালোকে এটা লিংক শ্বেয়াৰৰ কাৰণে বা আপোনালোকে যিটো নেকি লোভৰ কাৰণে শ্বেয়াৰ কৰিব আৰু নাজানা মানুহে এইটো লিংকত যদি ক্লিক কৰে, সি কিন্তু ধুনীয়াকৈ 2 নম্বৰ বা সি কিন্তু ধুনীয়াকৈ জালিয়াতি চিকাৰ হৈ যাব। ঠিক আছে বন্ধু-বান্ধৱীসকল, ইয়াৰ কিন্তু ধুনীয়াকৈ চাইবাৰ অৰ্থাৎ আপুনি কিন্তু হেকাৰে হেক কৰি ল'ব। ঠিক আছে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানকলৈকে আছিল আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাই দিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ লগত দেখা হ'ব আৰু নেক্সট এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।